নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ আগত ধৰি আহিছোঁ যে হিন্দু পৰম্পৰাত লুকাই থকা বৈজ্ঞানিক তত্ত্ব। আপুনি জানেনে নামঘৰত গধূলা সময় দবা, কাঁহ আৰু শংখ কিয় বজোৱা হয়? যদি নাজানে তেন্তে ভিডিঅ'টো ভালদৰে চাওক। মই ইয়াৰ বিষয়ে আপোনালোকক সবিশেষ জনাম। আমি জানো যে বায়ুমণ্ডলত অসংখ্য নানা ধৰণৰ অণুজীৱ ঘূৰি থাকে আৰু সেই অণুজীৱসমূহ মানুহৰ সংস্পৰ্শলৈ আহিলে বিভিন্ন ৰোগৰ কাৰক হ'ব পাৰে। বিশেষকৈ সন্ধিয়া সময় সেই অণুজীৱসমূহ সক্ৰিয় হৈ পৰে। গধূলা সময় যেতিয়া নামঘৰত দবা, শংখ আৰু কাঁহ বজোৱা হয়, এই তিনিবিধ দেৱবাদ্যৰ পৰা ওলোৱা তৰংগই আমাৰ ওচৰে পাজৰে থকা ৰোগৰ কাৰক যিবোৰ অণুজীৱ, সেই সকলোবোৰ ধ্বংস কৰি আমাক নিৰোগী কৰি ৰখাত সহায় কৰে। সঁচাকৈ আচৰিত নহয়নে? মহাপুৰুষজনাই দি যোৱা এই পৰম্পৰাৰ আঁৰত কিমান বৈজ্ঞানিক তত্ত্ব সোমাই আছে। দুৰ্ভাগ্যজনক বিষয় এই যে আমি ইয়াৰ সঠিক বিশ্লেষণ কৰা হোৱা নাই। বন্ধুসকল, এই ভিডিঅ'টো যিমান পাৰে বিভিন্ন ধৰণৰ ছ'চিয়েল নেটৱৰ্কিং ছাইটবিলাকত শ্বেয়াৰ কৰক আৰু যিসকলে এই ৰহস্যৰ বিষয়ে নাজানে তেওঁলোকক এই ৰহস্যৰ বিষয়ে জানিবলৈ সুবিধা কৰি দিয়ক। এই বিষয়ে সবিশেষ মই মোৰ ফেচবুক আইডিত দাঙি ধৰিছোঁ। মোৰ ফেচবুক আইডিত গৈও এই বিষয়ে সবিশেষ আপোনালোকে জানিব পাৰিব। ধন্যবাদ বন্ধুসকল। আকৌ এবাৰ এটা নতুন ৰহস্য লৈ মই আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।